হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই অনুপম, স্বাগতম জনাইছোঁ অনুপম ব্লগছলৈ। আজি এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ভিডিঅ'টোত আজি এটা সৰু মেছেজ দিব বিচাৰিছোঁ আপোনালোকক ঘিচাৰ ওপৰত। কাৰণ মাৰ্কেটত আপোনালোকে ঘিচা কাপোৰ ঢেৰ পাব আৰু বেলেগ বেলেগ কোৱালিটিৰ পাব, বেলেগ বেলেগ ডিজাইনত পাব। চ' আপোনালোকক বুজাম এতিয়া মই কোনটো ঘিচা সঁচা ঘিচা আৰু কোনটো ঘিচাত মিক্স থাকে আৰু কেনেকুৱা ঘিচা আৰু কিমান দামৰ ভিতৰত পায়। গোটেইকেইটা কথা আপোনালোকক এটা এটাকৈ ক'ম। আৰু আমাৰ বৰ্তমান ঘিচা কাপোৰ তেনেকৈ অহা নাই। মই মাত্ৰ আপোনালোকক ডিফাৰেঞ্চটো দেখাম। যিকেইযোৰ ঘিচা কাপোৰ আছে গোটেইকেইযোৰ কাপোৰ ডিফাৰেঞ্চটো মই দেখাই যাম এযোৰ এযোৰকৈ কোনটো কেনেকুৱা আৰু কিমান দামৰ ভিতৰত আপুনি মাৰ্কেটত পাব। চ' যদি ভিডিঅ'টো ভাল লাগে চাই এটা লাইক আৰু কমেণ্ট কৰিব। যদি মোৰ চেনেলত আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ। কথাটো হৈছে কি, আপোনালোকে মোৰ যিখিনি ভিডিঅ' আগতে আপলোড দিছিলোঁ তাত যথেষ্ট সহায় কৰিছে। বহুত মানুহে কমেণ্ট কৰিছে, লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে। তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ আপোনালোকক। আৰু এটা কথা আছে, আগতে যিবোৰ ভিডিঅ' আপোনালোকক দিছিলোঁ আৰু সেই ভিডিঅ'বোৰত যিখিনি কাপোৰ আপোনালোকক দেখাইছিলোঁ, কাপোৰখিনি মই দামটো যদি কৈছিলোঁ, ডিব্ৰুগড়ৰ যিখিনি কাষ্টমাৰ আছিলে তেওঁলোকে আহে আৰু মোৰ দোকানলৈ। বহুত মানুহ মই পাইছোঁ ইউটিউবৰ কাষ্টমাৰ। তেওঁলোকে মোক কয় যে আপুনি যিটো দাম ইউটিউবত কৰে, যিটো দাম আপুনি ইউটিউবত কয়, সেই দামটো আমি যেতিয়া ইয়ালৈ আহোঁ কিয় বেছি হয়, কিয় ইমান দাম কৈছে। মই কথাটো কৈছোঁ শুনক। মই যিটো যোৰা ইউটিউবত দিওঁ সেই যোৰাকেইটাৰ আপুনি যিটো যোৰা চাই সেই যোৰাটো বেলেগ বেলেগ হ'ব পাৰে, ছেম যোৰা নহ'ব পাৰে। তেতিয়াই আপোনাৰ দামটো ডিফাৰেঞ্চ হৈ যায়। কেতিয়াবা দামটো ওপৰলৈ যাব পাৰে আৰু কেতিয়াবা দামটো তললৈ আহিব পাৰে। তললৈ আহিলেতো ভালেই, আৰু কেতিয়াবা ওপৰলৈ গ'লে কি কৰিব, বাৰ্গেনিং কৰিব লাগিব। কাৰণ আমাৰ যিখন দোকান এখন ৰিটেইল দোকান হয়, তাত কোনো হ'লচেল নহয়। যেতিয়া আমি অনলাইন অৰ্ডাৰ কৰিম তেতিয়াহে আমি এই ৰিটেইলটো হ'লচেললৈ যাব। কাৰণ আমি তেতিয়া ফিক্স প্ৰাইচ কৰিম, একেটা দামেই হ'ব। আপুনি যিটো ইউটিউবত পাব আৰু যিটো দোকানত পাব ছেম দামত পাব। কাৰণ এতিয়া আমি ইউটিউবৰ চেনেল নতুনকৈ খোলাৰ বাবে দামটো আপোনাক বেলেগ বেলেগ ক'বলগীয়া হয়। আমাৰ যিটো দাম দোকানত থাকে সেইটো কাৰণ ৰিটেইল মাৰ্ক থাকে। আপুনি তাত বাৰ্গেনিং কৰিব লাগিব, আৰু বাৰ্গেনিং কৰিলে কম হৈ যাব, আৰু বহুত কম। আৰু যিসকল ইউটিউবাৰ কাষ্টমাৰ আমাৰ দোকানত আহে তেওঁলোকক বহুত কমত দিয়া হয়। আপোনালোকে বেলেগ এখন দোকানৰ লগত কম্পেয়াৰ কৰিলে গম পাই যাব দামটো কম কৰা হয়। আৰু এটা কথা, কিবা এটাতো লাভ ল'বই লাগিব, কাৰণ আমিও ৰিটেইলাৰে হয়। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি আছিলোঁ ঘিচাৰ টপিকৰ ওপৰত। ঘিচা কাপোৰ এতিয়া মাৰ্কেটত কোৱালিটি কিমান ঘিচা কাপোৰ আপোনালোকক লাগে, ঢেৰ কোৱালিটিৰ কাপোৰ আহি গৈছে। পিয়'ৰ, মিক্স, পলিষ্টাৰ, আমুক ঢেৰ আহি গৈছে। আপোনালোকক মই বুজাই যাম কোনটো কি আৰু কিমান দামৰ ভিতৰত আপুনি ঘিচা কাপোৰ পাব। এটা ঘিচা কাপোৰৰ পৰা যিটো বৰ্তমান মাৰ্কেটৰ ৰেট 400ৰ পৰা 600ৰ ভিতৰত। আপোনালোকে প্ৰায় মানুহক পিন্ধা দেখিব পাৰে, পুৰণা হৈছে বৰ্তমান ষ্টাইলটো, ষ্ট্ৰাইপ থাকে। সেইটো কোনো ঘিচাই নাই তাত, সেইটো হৈছে পদ্মিনী কাপোৰ, আৰু দামটো সেইকাৰণেই কম। তাৰপিছত আহে এটা যিটো চিন্থেটিক কাপোৰ, সেইটো মোৰ ওচৰত আছে। এইযোৰ কাপোৰ প্লেইন থাকিব, মাত্ৰ আচলত মুগা কালাৰ মৰা হয়, এইটো ঘিচা বুলি নামটো দিয়া হৈছে। এই যোৰাটোৰ যদি আপুনি লয় মাৰ্কেটত, এইটো গিফ্ট দিবৰ কাৰণে ভাল। এইটো যোৰা যদি আপুনি মাৰ্কেটত লয়, এই 400ৰ পৰা 600ৰ ভিতৰতে হ'ব পাৰে, তাতকৈ বেছি নহয়। তাৰপিছত আৰু এটা আহে ঘিচা, কালাৰটো মুগা কাৰণে এইটো ঘিচা কালাৰ বুলি কয়। ইয়াত আপুনি থাকিব প্ৰিণ্টেড, সম্পূৰ্ণ প্ৰিণ্টেড কাম কৰা থাকে, আৰু সম্পূৰ্ণ প্ৰিণ্টেড কাম কৰা থকাৰ বাবে দামটো অকণমান বেছি হয়। আৰু এই যোৰাটো আপুনি 800ৰ পৰা 1000ৰ ভিতৰত পাই যাব। ইয়াত সম্পূৰ্ণ মেখেলা ব্লাউজতো কাম কৰা থাকে, পাৰি থাকিব। চ' এইবোৰ কোনো ঘিচা কাপোৰ নহয়, ইয়াত কোনো ঘিচা নামেই নাই, মাত্ৰ ঘিচা নিচিনা দেখায় আৰু আপোনাৰ কালাৰটো ঘিচা নিচিনা। তো সেইকাৰণে মানুহে এইটোক চেমি ঘিচা বুলি কয়। কিন্তু চেমি ঘিচা আচলতে চেমি ঘিচা হ'বলৈ হ'লে এটা চেমি ঘিচা হ'ব লাগিব, এটা বেলেগ সূতা মাৰিব লাগিব। কিন্তু চেমি ঘিচা নহয়, এইটো ঘিচা নহয়, কিন্তু নামত আপোনাক ইয়াক চেমি ঘিচা বুলি কোৱা হয়। মই এতিয়া আপোনালোকক দেখাম পিয়'ৰ ঘিচা, যিটো স্লিক মাৰ্ক থাকে
সেই ঘিচাটো মই দেখাম। এইটো হৈছে পিয়ৰ ঘিচা। ইয়াত আপোনাক এইটো আমাৰ ষ্টিকাৰ হয়, দোকানৰ ষ্টিকাৰ, আৰু এইটো চব ইয়াত আপোনাৰ স্লিক মাৰ্ক মৰা আছে। এইটো হৈছে পিয়ৰ ঘিচা। ইয়াত মই আপোনাক প্ৰিণ্টেডত দেখাই আছোঁ, কাৰণ আমাৰ চব প্ৰিণ্টেডৰ যোৰা কেইটামানে আছে, বেছি যোৰা নাই। এইটো হৈছে পিয়ৰ ঘিচা যোৰা, দেখিছেনে? যোৰাটো আপুনি ওচৰৰ পৰা চালে মানে দেখিব যে যিটো যোৰাটো দেখিলে মানে এনেকুৱা ক'ব যে এইটো ঘিচা ইমান দাম যোৰা, কিন্তু যোৰাটোৰ পিয়ৰ হোৱাৰ কাৰণে, স্লিক মাৰ্ক থকাৰ কাৰণে, পিয়ৰ চিলিকৰ কাৰণে দামটো বেছি। মই দামটো কৈ দিম বাৰু ইয়াৰ আপোনাৰ 7,000 মান পৰিব এইটো যোৰা, যদি আপুনি মাৰ্কেটত কিনিবলৈ যায়। কাৰণ গোটেই চাদৰখনতে প্ৰিণ্টেড আৰু গোটেই ব্লাউজত প্ৰিণ্টেড কৰা আছে, মেখেলাত প্ৰিণ্টেড কৰা আছে। ইয়াৰ কালাৰ আৰু এটা আছে, এইটো গ্ৰীণ কালাৰ। আমি বেছি ষ্টক ৰখা নাই, কাৰণ ঘিচা বৰ্তমান মানুহৰ দামৰ কাৰণে অকণমান প্ৰব্লেম হৈ যায়, বুজাব নোৱাৰি, কাৰণ আজিকালি ঘিচা ঢেৰ কোৱালিটি আহি গ'লতো। এইটো এটা আছে ঘিচা যোৰা, এইটো হৈছে বকেট ঘিচা। মই দেখাইছোঁ আপোনাক বকেট ঘিচা। এই ঘিচাটোৰ দামটো অলপ কম আছে। এইটো পিয়ৰ ঘিচা হয়, ইয়াতো আপোনাৰ স্লিক মাৰ্ক মৰা আছে। মই কাৰণ ঘিচাৰ পাৰ্থক্যটোহে আপোনাক দেখাই দিছোঁ, স্লিক মাৰ্ক মৰা আছে। এইটো যোৰা ল'লে মানে আপোনাৰ মাৰ্কেটত কিমান দাম হ'ব মই কৈ দিছোঁ, 5,000 6,000ৰ ভিতৰত। মই যোৰাকেইটাৰ দামকেইটা আপোনালোকক কৈ দিলোঁ, আৰু যোৰাকেইটাৰ দাম আমাৰ ৰিটেইলৰ দাম হয়। আপোনালোকে আহিলে মানে বাৰ্গেনিং কৰিলে দামটো কম হ'ব পাৰে, কাৰণ মই কৈছোঁৱে ৰিটেইল দোকানত সদায় বাৰ্গেনিঙে চলে, আৰু ভালো দিয়ে, ভালো লাগে দিয়কচোন। মানুহৰ লগত কথা পাতি এটা ভাল লাগে আৰু মানে। তো আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব। মই যিখিনি কথা ক'লোঁ আপোনালোকে অলপ হ'লেও উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলৰ নতুন হয়, কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'বোৰ চাই। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।